নমস্কাৰ, অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ আগত কিছুমান কথা ক'ম, যিখিনি বুক লিষ্টৰ কথা ক'ম, যিখিনি আপোনালোকে পঢ়ি পিনি আছাম পুলিচ, SI, AB, UB, AP আৰু ADR নিচিনা এক্সাম হেল্পফুল হ'ব। একচুৱেলি যিখিনি বুক ফ'ল' কৰি মই নিজে আছাম পুলিচ, SI ৰিটাৰ্ণ হওক বা নতুবা AP আৰু আছাম পুলিচ AB, UB এক্সাম ক্ৰেক কৰিছিলোঁ আৰু বৰ্তমান মই কৰি আছোঁ। চ' আপোনালোকক সেইখিনিকে দেখাই দিম মই কেনেকৈ পঢ়িছিলোঁ বা কি পঢ়িছিলোঁ। চ' লেভেল 3 বা লেভেল 4 যিকোনো এটা এক্সাম ক্ৰেক কৰিবলৈ হ'লে আপোনালোকে বা মেডিকেলৰ এক্সাম এটা ক্ৰেক কৰিবলৈ হ'লে কি ফ'ল' কৰিব পাৰিব বা কেনেকৈ পঢ়িব লাগিব মই নিজৰ অপিনিয়নৰ ফালৰ পৰা ক'ম। চ' আপোনালোকে চাই থাকিব। চ' প্ৰথম যদি চাওঁ আমি কিছুমান বুক লিষ্টৰ কথা চাম, যিখিনি আপোনালোকক যি নেক্সট ছমাহৰ ভিতৰত বা নেক্সট এবছৰৰ ভিতৰত যি এক্সাম হ'বলৈ গৈ আছে তাত আপোনালোকে অলপ পৰিমাণে হ'লেও হেল্পফুল কৰিব। চ' প্ৰথম যদি চাওঁ মই যি ফ'ল' কৰিছিলোঁ তাৰ ভিতৰত যদি চাওঁ তেন্তে আছামিয়াৰ বুকখন হয়। আছামিয়াৰ বুকখন যিখন শান্তনু কৌশিক বৰুৱাৰ হয়। বহুত ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে এভেইলেবল আছে। চ' আপোনালোকে দুইটা মিডিয়ামৰে একচুৱেলি পঢ়িব পাৰে। আপোনালোকৰ আগত মই একচুৱেলি দেখাই দিম বাৰু। এইখন হয় চ' আছাম ইয়াৰ বুক শান্তনু কৌশিক বৰুৱা। মই এইখনো পঢ়িছিলোঁ বা ইংলিছ টাৰ্মখনো পঢ়িছিলোঁ। খালি আপোনালোকে এইখন জাষ্ট যদি লয় আপোনালোকে এটা বস্তু চাব যে ইয়াৰ যিটো লেটেষ্ট এডিশ্যনটো হয়, লেটেষ্ট এডিশ্যনটো পৰাপক্ষত চাব। আৰু ইয়াত আপোনালোকক প্ৰত্যেকবিলাক বস্তু আপোনালোকে ইয়াত পাই যাব। আপোনালোকে ধৰি লওক ইয়াত কি ক'ম বুলি ভাবিছিলোঁ, প্ৰত্যেকটো বস্তুৰ ওপৰত আপোনালোকে পঢ়িব পাৰিব। সচিবালয় হওক, ইয়াত ৰাজ্যিক প্ৰশাসন, ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন, ভৱন ইত্যাদি সকলোবিলাক আপোনালোকে ইয়াত পঢ়িব পাৰিব। চ' আছামিয়াৰ বুকখন একচুৱেলি আপুনি গ্ৰেড 3 বা গ্ৰেড 4 এক্সামৰ আপোনাৰ প্ৰথম পৰ্যায়ত যদি বেছিক ক্লিয়াৰ কৰিবলৈ হয় তেন্তে আপোনালোকে আছাম ইয়াৰ বুকখন ফ'ল' কৰিব পাৰে। চ' প্ৰথম আপোনালোকৰ কাৰণে আহি গ'ল আছাম ইয়াৰ বুক। এইখন আপুনি ফ'ল' কৰিব পাৰে। নেক্সট যদি আপোনালোকে চাই এখন আছে শৈলেন বস্ত্ৰৰ আছাম জিকে হয়, যিখন আপোনালোকে মই আপোনালোকক ইয়াতে লিংক দি দিম, তাৰ পৰাও আপোনালোকে চাই ল'ব পাৰিব, যিখন বহুত ইংলিছ আৰু আছামিজত আছে। সৰু ভলিউমৰ হয় কিতাপ। বৰ্তমান মোৰ ওচৰত কিতাপখন এভেইলেবল নাই, বেলেগে নি থৈছে কাৰণে মই আপোনালোকক দেখাব পৰা নাই। সেইখন আপোনালোকে ফ'ল' কৰিব পাৰে। সেইখন জিকে বা আছাম পলিটি, আছাম জিঅ'গ্ৰাফি সকলোৰে কাৰণে কিন্তু সেইখন হেল্পফুল হ'ব। চ' এখন আছে। থাৰ্ড যদি চাই আপোনালোকে আৰু এখন আছাম ইয়াৰ বুকখন বোলে আপুনি ধৰি লওক পঢ়ি শেষ হৈ গ'ল, য'ত আপোনালোকে হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, জিকে, আৰ্ট এণ্ড কালচাৰ এণ্ড ইকনমি সকলোবিলাক পাব। আৰু সেইখন পঢ়িও যদি হৈ গ'ল তেন্তে আপোনালোকে আৰু এখন বুক আছে শৰাইঘাট ইয়াৰ বুক হয়। সেইখনো আপোনালোকে পঢ়িব পাৰে। অলমষ্ট আছাম ইয়াৰ বুকখনৰ সৈতে প্ৰায় অলমষ্ট একেই হয়। মই আপোনালোকক দেখাই দিছোঁ। এইখন হয় শৰাইঘাট, আপোনালোকে চাই ল'ব পাৰে। শৰাইঘাট ইয়াৰ বুক হয়। এইখনো আপোনালোকে পঢ়িব পাৰে, য'ত কেৰিয়াৰ ৰিটাৰ্ণত 15 সকলোবিলাক একচুৱেলি ইয়াত আছে। ইয়াত যদি আপোনালোকে চাই শৰাইঘাট ইয়াৰ বুক, আনকি কিশোৰ কুমাৰ, খগেন মহন্ত, গদাধৰ সিংহ সকলোৰে টপিকত এটা আছে। NDFB, নাগালেণ্ড, ষ্টেট ৱাইজ ভাৰতৰ ভূগোলত যদি চাই আপোনালোকে ভূগোলো আছে, আৰু হাৰিয়ানা বা ভাৰতৰ সাংসদ সকলোবিলাক ইয়াত আছে। চ' আপোনালোকে এইখন বুকো এখন আছে, এইখন বুকো আপোনালোকে ফ'ল' কৰিব পাৰে যদি আপোনালোকে ফ'ল' কৰোঁ বুলি ভাবে। তাৰপিছত বাকী যদি চাওঁ আমি আপোনালোকে যিখন ইংলিছ, এতিয়া ইংলিছ পৰ্চনটো এটা ইম্পৰ্টেণ্ট হয়। ধৰি লওক কমপ্লিট হৈ গ'ল হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি বা আপোনালোকে যিখিনি আৰ্ট এণ্ড কালচাৰ হওক, জিকে সেইখিনি হৈ গ'ল। কিন্তু আপোনালোকৰ ইংলিছ পৰ্চনটো আছে। ইংলিছ পৰ্চনটোৰ কাৰণে আপোনালোকে বেছিকখিনি চাব পাৰে, নতুবা আমাৰ এই চেনেলটোতো বহুতখিনি দি যাম। প্ৰিপজিশ্যন হওক বা ভইচ চেঞ্জ, নেৰেশ্যন সেইখিনি আপোনালোকে চাব। তাৰ উপৰি আপোনালোকে এখন ফ'ল' কৰিব পাৰে আৰিহান্ত অবজেক্টিভ ইংলিছ, জেনেৰেল ইংলিছ, যি SP বক্সিৰ হয়। মই আপোনালোকক দেখাই দিওঁ। এইখন হয় আৰিহান্তৰ। চ' অবজেক্টিভ জেনেৰেল ইংলিছ, বেংক PO হওক বা আপোনালোকে ধৰি লওক সকলো ধৰণৰ এক্সামৰ কাৰণে এখন হেল্পফুল হয়। গ্ৰেড 3, গ্ৰেড 4 আছাম ষ্টেটৰ হয়, আছাম পুলিচৰ হয়। ইয়াত প্ৰত্যেকটো বস্তু আপোনালোকে যদি চায় প্ৰত্যেকটো বস্তু ইজি আছে। চ' প্ৰত্যেক এবাৰ কনচেপ্টৰ পৰা আছে। একচুৱেলি এডভাৰ্ব হওক, এডভাৰ্বখিনিও আপোনালোকক দিছে। চিলেক্টিং দ্য কাৰেক্ট চেণ্টেঞ্চ সকলোবিলাক আপোনালোকে ইয়াত পাই যাব। এখন আপোনালোকে ফ'ল' কৰিব পাৰিব। কিন্তু প্ৰথম পৰ্যায়ত অলপ টান লাগিব, কিন্তু হ'লেও আপোনালোকে ইজিলি এখন ফ'ল' কৰিব পাৰিব। তাৰপাছত যদি চাই আপুনি ইণ্ডিয়ান পলিটি বেছিক চাবলৈ হ'লে আপোনালোকে এইখনে চাব পাৰিব। কিন্তু তাতকৈ যদি ওপৰত আপোনালোকে চাই ধৰি লওক বহুত আছে কি APSC লেভেলৰ এক্সামৰ ধৰি লওক প্ৰিপেৰেশ্যন কৰি আছে, তেনে ক্ষেত্ৰত যদি আপোনালোকে চাই বা গ্ৰেড 3টো বৰ্তমান সময়ত APSC কেণ্ডিডেটো বহুত আহে। সেইকাৰণে আপোনালোকে যদি আপোনালোকৰ ওচৰত টাইম আছে তেন্তে আপোনালোকে যি ইণ্ডিয়ান পলিটি লক্ষ্মীকান্তৰ আপোনালোকে এইখন লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি হয়। ইণ্ডিয়ান পলিটি এইখন আপোনালোকে ফ'ল' কৰিব পাৰে। এইখন একচুৱেলি বৰ্তমান যদি চাওঁ তেন্তে ইংলিছ মিডিয়ামতে আছে, কিন্তু তাৰ কাৰণে আপোনালোকে কিছুমান ইউটিউবৰ লেকচাৰ কিছুমান চাই ল'ব পাৰে বা অলপমান আপোনালোকে
ইণ্টাৰনেটৰ সহায় লৈ পিনেও এখন অলপমান পৰিমাণে ভিডিঅ' হ'লেও চাই পিনি আপোনালোকে প্ৰথম পঢ়োঁতে আপোনালোকে ইজিলি পাব। মেগ্ৰ' হিলছৰ হয় এম লক্ষ্মীকান্ত। এইখন একচুৱেলি ইণ্ডিয়ান পলিটি বা পলিটিৰ কাৰণে একচুৱেলি এখন বেষ্ট বুক হয়। চ' এখন আপোনালোকে যদি বিচাৰে এখন আপোনালোকে ফ'ল' কৰিব পাৰে। ডেছক্ৰিপশ্যনত মই ইয়াৰো আপোনালোকক লিংক দি দিম। বাকী আপোনালোকে যদি চাই মেথছ আৰু ৰিজনিং আপোনালোকে এনেই যদি আপোনালোকে চাই মেথছটো মই আপোনালোকক প্ৰথম কৈ দিওঁ। আপোনালোকে ক্লাছ 8 to 10ৰ যিখিনি মেথছখিনি সেইখিনি পৰাপক্ষত আপোনালোকে হেৰি কৰক। SCERT হওক NCERT হওক। চ' 8 to 10ৰ আপোনালোকে মেথছখিনি পৰাপক্ষত চাওক। যিমান পাৰে মেথছখিনি আপোনালোকক হেল্পফুল কৰিব। আৰু ৰিজনিংখিনি আপোনালোকে ইণ্টাৰনেটতো পাই যাব, গুগলত পাই যাব বা ভিডিঅ' পাই যাব। কিন্তু তাৰ উপৰি যদি আপোনালোকে বেছি প্ৰেক্টিছ কৰিম বুলি ভাবে তেন্তে কোৱান্টিটিভ এপ্টিটিউড এছ চান্দৰ এখন আছে আৰু লজিকেল ৰিজনিং এছ চান্দৰ এখন আছে। দুইখন বুক আপোনালোকে একেলগে অনলাইনত অৰ্ডাৰ কৰি ল'ব পাৰিব। এই দুখন আপোনালোকে ফ'ল' কৰিব পাৰে। এইখন একচুৱেলি অলপ ডাঙৰ ভলিউম হয়, কিন্তু হ'লেও এইখন যদি আপুনি বিচাৰে তেন্তে আপোনালোকে ফ'ল' কৰিব পাৰে। কিন্তু পৰাপক্ষত মই যি ফ'ল' কৰিছোঁ যদি চাওঁ তেন্তে আপোনালোকে যিটো মেথছৰ কাৰণে যদি চাই আপোনালোকে 8 to 10ৰ যিখিনি মেথছ হয় সেইখিনি ফ'ল' কৰিব। আৰু লাষ্টত যদি চাওঁ তেন্তে আপোনালোকে জিকেৰ কাৰণে ইণ্ডিয়ান জিকে হওক। চ' লুচেণ্ট জিকে নলেজ, লুচেণ্ট জিকে এখন একচুৱেলি বেষ্ট হয়। চ' এইখন আপোনালোকে ফ'ল' কৰিব পাৰে। ইংলিছতো আছে, চ' অলপ কনফিউজিং লাগিব, কিন্তু ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিকে যিখিনি আছে আপোনালোকে লুচেণ্টতে পাই যাব। আৰু এটা মই এডোখৰতে কওঁ আপোনালোকক, এইখিনি ফ'ল' কৰাৰ উপৰি আপোনালোকে যি ক্লাছ 6 to 12 নতুবা আপোনালোকে 12 নহয় 6 to 10ৰ যি ছ'চিয়েল চায়েন্সৰ গোটেই 3টা পাৰ্ট, ধৰি লওক আপোনালোকে সেইকেইটা জিঅ'গ্ৰাফিয়ে হওক, হিষ্ট্ৰী আৰু পলিটি। একচুৱেলি পলিটিকেল বুলি আছে। এই 3টা পাৰ্ট আপোনালোকে যদি পঢ়ে 8, 9, 10ৰে মেক্সিমাম কুৱেশ্যন আছাম পুলিচ হওক বা ADRE তেনেকুৱা ধৰণৰ এক্সামত অহা দেখা যায়। চ' এইখিনি আপোনালোকে বুক ফ'ল' কৰিব পাৰে। আৰু তাৰ ওপৰতো যদি আপোনালোকে ভাবিছে, ধৰি লওক যিহেতু বহুতখিনি এনেকুৱা হয় আপোনালোকে প্ৰথম পৰা কৰি যায় কিন্তু লাষ্টত 1-2 মাৰ্কৰ কাৰণে আপোনালোকে নাপায়। চ' তেনে ক্ষেত্ৰত আপোনালোকে আৰু এখন বুকছ আছে, মই সেইখন আপোনালোকক ফ'ল' কৰিবলৈ ক'ম, যিখন একচুৱেলি মেইনলি APSC কেণ্ডিডেটে ফ'ল' কৰে। কিন্তু হ'লেও আপোনালোকে যদি অলপ পৰিমাণে হ'লেও চাই যায় ইয়াত বহুতখিনি হেল্পফুল হ'ব। চ' এইখন হৈছে বেলেগ একো নহয়, জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, য'ত প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে আছে। ৰাজকুমাৰ দাসৰ হয়, বিশ্বজিত মেগ্ৰ' হিলছৰ হয়। এইখন যদি চাই আপোনালোকে এইখনত টোটেলি বস্তুখিনি আছে। ইংলিছত আছে কিন্তু আপোনালোকে পুৰা ছিষ্টেমেটিক ৱাইজত আছে। চ' ভক্তি আন্দোলন হওক, তুগলুক ডাইনেষ্টি হয়, গিয়াছুদ্দিন হওক, বা আপুনি ধৰি লওক যিমানখিনি আপোনালোকে বিচাৰে ইয়াত চিলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি, ডাইভাৰ্চিটি অফ ইণ্ডিয়া, ছ'চাইটিৰ হওক বা একচুৱেলি প্ৰত্যেকটো বস্তু আছে। আৰু আপোনালোকে পঢ়োঁতে ধৰি লওক এনেকৈ মাৰ্কাৰ এটা লৈ পিনি দাগ দি দিও আপোনালোকে ইম্পৰ্টেণ্ট নোটছখিনি ইয়াৰ পৰা বনাব পাৰিব। ব্ৰহ্মপুত্ৰ প্লেইন, বৰাক প্লেইন কমপ্লিট যদি চাই ইয়াত আপোনালোকে টোটেলি আছে। আৰু ইয়াত প্ৰত্যেকৰে আপোনালোকে যদি চাই একেবাৰে লাষ্টত যদি চাই প্ৰত্যেকটো চেপ্টাৰৰ আপোনালোকে লাষ্টত যদি চাই ইয়াত আপোনালোকে কিছুমান কি হয় APSC প্ৰিভিয়াছ ইয়েৰত অহা কিছুমান কুৱেশ্যন আপোনালোকে ইয়াত পাই যাব। আৰু যিখিনি আপোনালোকক ধৰি লওক ইয়াত ধৰি লওক পেপাৰখিনিও আছে, আপোনালোকে এইখিনিও চাই ল'ব পাৰিব। এইখিনিও আপোনালোকক ক'বলৈহে হয়, ইয়াত 100টা কুৱেশ্যন চালে ইয়াৰ 1-2টা কুৱেশ্যন আপোনালোকক যি এক্সাম আহি আছে তাত আহি যোৱা চান্স আছে। চ' এইখিনি বুকৰ কথাই কৈছোঁ। চ' এইখিনি বুককে আপোনালোকে ফ'ল' কৰক। আৰু আপোনালোকে কি কৰিব, একচুৱেলি ডেইলি এনেকুৱা নহয় যে কোনোবা এদিন গ্ৰেপ দিম তেনেকুৱা নহয়, প্ৰত্যেক দিনাই আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিয়ে যাওক। যিমান পাৰে আপুনি ডেইলি যদি প্ৰিপেৰেশ্যন কৰে আপোনালোকৰ কাৰণে সুবিধা হ'ব। কেতিয়াও আপোনালোকে গেপ নিদিব। এদিন গেপ কৰিছে একো নাই, কিন্তু 2 দিন 3 দিন এসপ্তাহমান গেপ কেতিয়াও নিদিব। কাৰণ সিমানটো গেপ দিলে আপোনাৰ যি পঢ়াৰ প্ৰতি মনটো নাইকিয়া হৈ যাব। চ' কাইণ্ডলি আপোনালোকে যিমান পাৰে এইখন বুক মই ফ'ল' কৰাইছোঁ, যদি আপোনালোকে ইচ্ছা কৰে ফ'ল' কৰিব পাৰে। যদি বুক লিংক লাগে চ' আপোনালোকে কমেণ্ট কৰিব। ইমানে আছিলে, ধন্যবাদ।